খাবার 10 টাকা দে না দেই দে না শিখর খাবার 10 টাকা ফুল ফুলিছে বসন্ত তুমি জন্মনি বহাগত কচা দি না 10 টাকা শিখর খাবার 10 টাকা না দেখা দিয়ে এ বাদাম বাদাম এটা কাঁচা বাদাম দি মই নাচলো ইটা দি কি সুন্দর বানানো রে টাকা টাকা না নিজে ইসরা হইছলা এই পয় যাত্রা বে কর দিলাকে তোরে ভাঙা চিঙা গাড়িখান চলে মই পাগলা হয়ে গেছো মাথা আতা গরম হয়ে গেছি মোর এখন গাড়ি চলে শিখর আবার 10 টাকা নাপাওঁ গম পাইছে না এখন গাড়ি কিমান চলাম কৈছো মই নচলাও মই এখন গাড়ী চলে গেলা তো হাবা পাৰা মই শুনা না আবু এইজন তোমাৰ দেউতাৰ হয়নে নহয় শিখৰ এক পকেটৰ কাৰণে তুমি দেউতাৰক সন্মান কৰিবা নেকি এয়া নেকি তোমাৰ ব্যৱহাৰ স্কুলত যায় আকৌ শিকা নাই তুমি মই কৈছো দেউতাৰে কি কৰিছিল দেউতাৰে শিখৰ এক পকেটৰ কাৰণে মোৰ আগত লাগতা নাচিছিল তুমি নাচিবা নেকি নাচা এইটো কওঁ শিখৰ দিম মই এতিয়া गजब बेइज्जती है স্যার আপনার 150 টাকা আছে 150 টাকা দিব এক পেকেট শিখৰ দিবছো স্লিপখন লকছো এই আলক চকলেট কি মানে মই শিখৰ খুজিটো চকলেট দিলাক যে বাইদেউ মই শিখৰ খুজিছিলোঁ স্যার আমার ইয়াত শিখর নাই এখানে চকলেট দিছো দক বাইদেউ শিখৰ নাই যে পইচাটো ঘূৰাই দিয়ক পইচাটো দিয়ক মই চকলেট নাখাওঁ মোক পইচাটো ঘূৰাই দিয়ক মই যদি আপোনাক বস্তু কিনাৰ বিনিময়ত পইচা নিদিওঁ আৰু বেলেগ বস্তু দিওঁ আপুনি ৰাখিব নেকি এই চেণ্ডেলযোৰৰ দাম 300 টকা এক পাতৰ দাম 150 টকা হ'ব আপুনি তাই এই চেণ্ডেলযোৰ ৰাখক আৰু মোৰ 1000 টকা গোটাই ঘূৰি দিয়ক এই বস্তুখিনিৰ জেগাত দিলোঁ পইচা দিয়ক মোৰ 1000 টকা দিয়ক চেণ্ডেল দিছোঁ নহয় আপোনাক ছাৰ আপোনাৰ কি হৈছে কওকচোন মই বাইদেউক খুজিছিলোঁ শিখৰ কিন্তু দিছে চকলেট আৰু পইচাটো ঘূৰাই নিদিয়ে মোক আপুনিও কওকচোন ৰ'ব ছাৰ মই দিছোঁ এই লওক পইচাটো লওক আপোনাৰ হাতেৰে নলওঁ পইচাটো লওক বাইদেউ কি আছে পইচাটো দি জলদি মই এইটো বেয়া চকলেট খাম নেকি হয় মই বুজি পাইছোঁ হয় ছাৰ চকলেট এটা লৈ যাওক ছাৰ নাতিকেইটাৰ কাৰণে লৈ যাওক লৈ যাওক মই এতিয়ালৈ বিয়াই কৰা নাই আৰু মোক নাতিৰ কথা কৈছে আপুনি পাগল হৈছে নেকি নহয় মই এনেকৈ কৈছিলোঁ আৰু নাতি থাকিব পাৰে